হেল্ল' এভৰিৱান, আজি আমি যাম এটা বহুত ধুনীয়া মন্দিৰলৈ। আজি হৈছে মাঘৰ 2 তাৰিখ আৰু মাঘৰ 1, 2, 3 তাৰিখে এই মন্দিৰটোত বহুত মানুহৰ সমাগম ঘটে, কাৰণ ইয়াত মেলা হয় বহুত ডাঙৰকৈ। আৰু এতিয়া আমি গাঁৱৰ মাজেৰে মন্দিৰটোলৈ গৈ আছোঁ, যিহেতু মন্দিৰটো গাঁৱৰ মাজতে হয়, ভিতৰত অকণমান। আৰু এয়া চাওক, কালিয়া নদীৰ পাৰে পাৰে আমি গৈ আছোঁ মন্দিৰটোলৈ। আৰু আমি এতিয়া আহি পাই গ'লোহি। এয়া আমি এতিয়া সোমাই গৈছোঁ। এয়াই হৈছে শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ। পাঠশালা টাউনৰ পৰা মন্দিৰটোলৈ 12 কিলোমিটাৰমান হ'ব। আপোনালোকে আহিব, বহুত ভাল লাগে। আৰু ময়ো ফাৰ্ষ্ট টাইম আহিছোঁ। গাঁৱৰ ইমান ভিতৰুৱা ঠাইত যে ইমান ধুনীয়া এটা মন্দিৰ থাকিব ভাবিবই নোৱাৰি। আৰু ছাইডতো আছে নদী, এয়া হৈছে কালিয়া নদী, আৰু তাৰ ছাইডত এনেদৰে ডেক'ৰেশ্যন কৰি দিছে ফটোৰ কাৰণে। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম, আহক আপোনালোককো দেখুৱাই যাওঁ। দেখিছে মানুহৰ কিমান ভিৰ হৈছে, আৰু ছাইডত এইফালে ফাংচন টাইপো হৈ আছে, নাচি আছে নাচাই, গান গাই আছে। আৰু এয়াই হৈছে শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ। এতিয়া আমি লৈ লওঁ চাকি বন্তি। আৰু এই মন্দিৰটো বিখ্যাত ৰুমাল আৰু গামোচাৰ কাৰণে। চ' মই ৰুমাল গামোচা লোৱা নাই, আৰু চেনিও দিব লাগে ইয়াত। চ' মই লৈ ল'লোঁ চাকি চেনি, আৰু এতিয়া ভিতৰলৈ যাওঁ মন্দিৰটো। আৰু এয়া চাওক, সকলোৱে চাকি বন্তি জ্বলাইছে, আৰু ময়ো জ্বলাই ল'লোঁ। তাৰপিছত এতিয়া আমি যাম ভিতৰলৈ মন্দিৰৰ। আৰু ইয়াত চাওক, চাৰিওফালে চবেই মানে নিজৰ আশা পূৰ কৰিবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত। আৰু বিশ্বাস যে মনৰ যিকোনো আশা এটা কৈ ৰুমাল বা গামোচা বান্ধিলে মানে মনৰ আশা পূৰ হয় বুলি জনবিশ্বাস আছে, আৰু বহুতৰ আশা পূৰ হৈছে বুলিও শুনিছোঁ। আৰু সকলোৱে আহি ইয়াত ৰুমাল গামোচা বান্ধিছে। এয়া হৈছে মণিকূটটো, চাৰিওফালে ৰুমাল গামোচাৰে ভৰি পৰিছে। আৰু কৈছোৱে যিহেতু এইটো মন্দিৰটো ৰুমাল আৰু গামোচাৰ কাৰণেই বিখ্যাত, সেইকাৰণে সকলোৱে আহি ইয়াত নিজৰ মনৰ যিখিনি আশা ইয়াত কয়, আৰু তেওঁলোকৰ আশা পূৰ হ'বৰ কাৰণে গামোচা আৰু ৰুমাল বান্ধি থৈ যায়। এতিয়া আমি মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ, আৰু বাহিৰত এখন ধুনীয়া পাৰ্ক আছে। মন্দিৰৰ একদম ছাইডতে পাৰ্ক এখন আছে, আৰু তাত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে ফটো তোলাৰ কাৰণে। মই ফটোবিলাক এড কৰি দিছোঁ ইয়াত। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে, আৰু নদীখনৰ ছাইডতো ডেক'ৰেশ্যন কৰি ৰাখিছে। আৰু মন্দিৰৰ ছাইডত ডাঙৰকৈ মেলা এখন হৈছে, মেলাখনো চাই আহিলোঁ। মানে মন্দিৰৰে মেলা হৈছে, যিহেতু মাঘৰ 1, 2, 3 ইয়াত মেলা বহে। 2 এটা সৰু সুৰা বস্তু কিনি ল'লোঁ, আৰু কমলা লৈ লৈছোঁ, কাৰণ কমলা খাই বহুত ভাল লাগে, বতৰৰ বস্তু। আৰু এইফালে চাওক, মানুহ আৰু চবফালে মানুহ। এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ, আকৌ গাঁৱৰ মাজে মাজে গৈ আছোঁ। আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে শেষ কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। বাই বাই।